তো হেই গাইজ ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল হাদিটেকৰ নতুন ভিডিঅ'লৈ আপোনাক বহুত স্বাগতম। যদি আপোনাৰ এখন ই শ্ৰম কাৰ্ড আছে বা আপুনি এখন ই শ্ৰম কাৰ্ড বনাইছে তেনে ক্ষেত্ৰত আপোনালৈ আছে এটা বহুতেই ভাল খবৰ। কাৰণ যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি কিন্তু 9টাকৈ স্কিমৰ বাবে বা 9টাকৈ আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব বিলকুল ফ্ৰীত। আৰু এই 9টাকৈ আঁচনিৰ সুবিধা আপুনি উপভোগ কৰিব পাৰিব, বহুত টকা পইচাও লাভ কৰিব পাৰিব। চ' ফাইনেন্সিয়েলো কিন্তু বহুতকেইটা আঁচনিত সুবিধা কৰিব। চ' এই আঁচনিকেইটা কি কোনসকলে লাভ কৰিব, কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, এই সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটোও বজাই ৰাখক। চ' যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি চিম্পলি সার্চ কৰিব ই শ্ৰম, জাষ্ট ই শ্ৰম লিখি সার্চ কৰি দিব। যেতিয়া আপুনি ই শ্ৰম লিখি সার্চ কৰি দিব, যদি মোবাইলত কৰি আছে তেনে ক্ষেত্ৰত পেজটো ডেস্কটপ সাইড কৰাই ল'ব। ডেস্কটপ সাইড কৰাৰ পাছত আপুনি এইফালে দেখা পাব ই শ্ৰমৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটো ইয়াতে দেখা পাব। ইয়াতে জাষ্ট আপুনি ই শ্ৰম অফিচিয়েল ৱেবছাইটত ক্লিক কৰি দিব। যেতিয়া আপুনি এই ৱেবছাইটত ক্লিক কৰি দিব, এইটো পেজত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে গো টু মেইন পেজ। জাষ্ট আপুনি এই গো টু মেইন পেজ অপশ্যনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি এইটো পেজত ক্লিক কৰি দিব, এইটো পেজত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে এটা এৰ' চিহ্ন দেখা পাইছে। জাষ্ট ইয়াতে এৰ'ত ক্লিক কৰি আপুনি হেৰিটো কাটি দিব। কাটি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল কৰিব, আপুনি এইফালে আহিব পাৰিব। চ' যদি আপুনি অলৰেডি ই শ্ৰম কাৰ্ড বনাইছে তেনে ক্ষেত্ৰত ইয়াতে দেখা পাব এটা লগিং অপশ্যন। চ' ইয়াতে যে লগিং অপশ্যন দেখা পাইছে, লগিং অপশ্যনত ক্লিক কৰি দিব। লগিং অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত অন্য এটা পেজ আহিব। যদি আপুনি এতিয়ালৈকে ই শ্ৰম কাৰ্ড বনোৱা নাই তেনে ক্ষেত্ৰত আপুনি মোক কমেণ্ট কৰিব ভিডিঅ'ৰ তলত। যদি কমেণ্ট বেছি হয় তেনে ক্ষেত্ৰত মই ই শ্ৰম কাৰ্ড কেনেকৈ বনাব লাগে মই দেখুৱাই দিম। ফ্ৰীত, একেবাৰে সম্পূৰ্ণ ফ্ৰীত কেনেকৈ ই শ্ৰম কাৰ্ড বনাব লাগে এইটো মই দেখুৱাই দিম। চ' যেতিয়া আপুনি লগিং অপশ্যনত ক্লিক কৰিব, লগিং অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ মোবাইলত কিন্তু এনেকৈ অ'পেন হ'ব। ইয়াতে দেখা পাইছে আপোনাৰ আধাৰ কাৰ্ডৰ লগত সংলগ্ন থকা যিটো মোবাইল নম্বৰ আছে, এই মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰিব দিছে। এইটো বক্সত আপোনাৰ সেই মোবাইল নম্বৰটো এণ্টাৰ কৰিব। আৰু ইয়াতে যি কেপচা কোডটো দেখা পাইছে, কেপচা কোডটো চেম টু চেম এইটো বক্সত ফিল কৰিব লাগিব। তাৰপিছত আপুনি চেম OTP অপশ্যনত ক্লিক কৰি দিব লাগিব। চ' মই মোৰ মোবাইল নম্বৰ আৰু কেপচা কোডটো ফিল কৰি দিছোঁ। কেপচা কোডটো ফিল কৰি দিয়াৰ পাছত জাষ্ট আপুনি চেণ্ড OTP অপশ্যন দেখা পাব। চেণ্ড OTP অপশ্যনত ক্লিক কৰি দিব। যেতিয়া আপুনি চেণ্ড OTP অপশ্যনত ক্লিক কৰিব, আপোনাৰ মোবাইলত এটা OTP দিয়া হ'ব। আপুনি আধাৰ কাৰ্ডত যিটো সংলগ্ন থকা মোবাইল নম্বৰ আছে, সেই মোবাইল নম্বৰত কিন্তু এটা OTP যাব। সেই OTPটো ইয়াতে এণ্টাৰ কৰি দিব লাগিব। চ' মই OTPটো কপি কৰি লৈছোঁ। কপি কৰি লোৱাৰ পাছত মই এইটো বক্সত ফিল কৰি দিছোঁ। দিয়াৰ পাছত জাষ্ট ইয়াতে দেখা পাইছে ছাবমিট অপশ্যন, ছাবমিট অপশ্যনত ক্লিক কৰি দিব। যেতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব, ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আপোনাৰ এনেকুৱা এটা অ'পেন হ'ব। চ' যেতিয়া এইটো পেজত আহিব, ইয়াতে দেখা পাইছে আধাৰ নম্বৰ। ইয়াতে আপোনাৰ যি আধাৰ নম্বৰ আছে 12 ডিজিট আধাৰ নম্বৰটো এণ্টাৰ কৰি দিব লাগিব। আৰু ইয়াতে দেখা পাইছে কেপচা কোড, এই কেপচা কোডটো চেম টু চেম ইয়াতে ফিল কৰি দিব। ফিল কৰি দিয়াৰ পাছত ইয়াতে দেখা পাব ফিংগাৰপ্ৰিণ্ট, ইৰিছ আৰু OTP। জাষ্ট আপুনি ফিংগাৰপ্ৰিণ্ট আৰু ইৰিছটো উঠাই দিব আৰু OTP টিক কৰি দিব। টিক কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে ছাবমিট অপশ্যন দেখা পাব এটা। ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আকৌ ইয়াতে ফিল কৰিব লাগিব। চ' মই OTPটো ফিল কৰি দিছোঁ। ফিল কৰি দিয়াৰ পাছত জাষ্ট ভেলিড অপশ্যনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি ভেলিডেট অপশ্যনত ক্লিক কৰি দিব, ভেলিড অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ এনেকৈ শ্ব' কৰিব। শ্ব' কৰাৰ পাছত আপুনি ইয়াতে দেখা পাইছে আপোনাৰ ইয়াতে ফটোখন নাহে কিন্তু, আৰু ইয়াতে ডেট অফ ইয়াৰ আহিব। চ' ইয়াতে দেখা পাইছে জাষ্ট আপুনি এইটো বক্সত টিক কৰিব। টিক কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে আপডেট eKYC ইনফৰ্মেশ্যন। জাষ্ট আপুনি আপডেট eKYC ইনফৰ্মেশ্যন অপশ্যনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব, ইয়াতে দেখা পাইছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু আপডেট। জাষ্ট আপুনি য়েছ কৰিব অথবা ন' কৰিব, যিটো কৰি দিয়ে কৰি দিব পাৰিব। চ' যেতিয়া আপুনি এইটো পেজত আহিব, য়েছ কৰাৰ লগে লগে কিন্তু আপুনি এইটো পেজত আহিব পাৰিব। যেতিয়া আপুনি এইটো পেজত আহিব, ইয়াতে দেখা পাইছে আপডেট প্ৰফাইল, ডাউনলোড UAN কাৰ্ড, ফাইণ্ড ইলিজিবল, ফাইণ্ড জবছ। চ' আপুনি কিন্তু এনেকুৱা এটা পেজত আহিব পাৰিব। যেতিয়া এইটো পেজত আহিব, অহাৰ পাছত আপুনি যেতিয়া তলফালে স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পাছত আপুনি কিন্তু ইয়াতে স্কিমসমূহ দেখা পাব। চ' ইয়াতে কিন্তু যি আপোনাৰ স্কিম, সেই স্কিমসমূহ ইয়াতে দেখা পাইছে। হেল্থ, তাৰপিছত আছে ইঞ্চুৰেঞ্চ, পেঞ্চন, ক্ৰেডিট, হাউচিং, ফুড ছিকিউৰিটি, এমপ্লয়মেণ্ট এণ্ড স্কিল। চ' ইয়াৰ অৰ্থ হৈছে যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এই 9টা স্কিমৰ কাৰণে আপুনি কিন্তু আবেদন কৰিব পাৰিব। চ' হেল্থ, যদি আপুনি কিবা হেল্থ বিষয়ত
হেৰি আছে আপুনি জাষ্ট ইয়াতে হেল্থত ক্লিক কৰি দিলে কিন্তু আপুনি এইখিনি চাব পাৰিব সো হেল্থৰ বিষয়ে কি আপোনাৰ স্কিম আছে সেই স্কিমটো চাব পাৰিব আৰু হেইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব সো আপুনি যেটো স্কিমৰ কাৰণে এপ্লাই কৰিব বিচাৰে জাষ্ট হেইটো স্কিমৰ এগনিষ্টত ক্লিক কৰি দিলে হৈ যাব কিন্তু যদি আপুনি মানে 65 ইয়াৰ্ছৰ ওপৰত হৈছে বা 60 বছৰৰ ওপৰত হৈছে তেনে ক্ষেত্ৰত কিন্তু আপুনি পেনচনৰ কাৰণে আবেদন কৰিব পাৰিব তাৰপিছত দেখা পাইছে যদি আপুনি স্কিলৰ কাৰণে কিবা কাম কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি ক্ৰেডিট মানে লোনো ল'ব পাৰিব বা পইচা উইথড্ৰ কৰিব পাৰিব আৰু ইয়াৰ পৰা দেখা পাইছে হাউচিং ইয়াতে কিন্তু আপুনি ঘৰৰ বাবে এপ্লাই কৰিব পাৰিব চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব পাৰিব ফুড সিকিউৰিটি মানে হৈছে আপুনি যি খাদ্য মানে সুলভ মূল্যৰ দোকানৰ যিখন ৰেশন কাৰ্ড সেই ৰেশন কাৰ্ডৰ কাৰণে কিন্তু আপুনি এইটো থাকিলে এপ্লাই কৰিব পাৰিব ইয়াত দেখা হৈছে এমপ্লয়মেন্ট আপুনি যোন কাম কৰে বা আপোনাৰ যিখন প্ৰফেশন হয় সেই প্ৰফেশনৰ লগত ইয়াতে ৰিলেটিভত কিবা এমপ্লয়মেন্টটো কিন্তু আপুনি লাভ কৰিব আৰু ইয়াতে দেখা পাইছে এটা স্কিলিং হৈছে যদি আপুনি স্কিলিংৰ কাৰণে এপ্লাই কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি 8000 টকাকৈ লাভ কৰিব যদি আপুনি এই স্কিলিংৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ এপ্লাই কৰিব মোক ভিডিঅ'ত যদি কমেন্ট আহে তেনে ক্ষেত্ৰত মই এই স্কিলিংৰ ওপৰত এটা ভিডিঅ' বনাই দেখুৱাই দিম আপোনালোকে কেনেকৈ স্কিলিং কৰিব পাৰিব বা স্কিলিংৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ পিছত কেনেকৈ এটা বহুত কেইটা অপচন আছে এই প্ৰতিটো স্কিম বা 9টা স্কিমৰ কাৰণে আপুনি কিন্তু এপ্লাই কৰিব পাৰিব অতি সহজে সো যদি আপুনি ইয়াৰ কাৰণে কোনোতৰ এপ্লাই কৰা নাই এতিয়ালৈকে আপুনি এপ্লাই কৰি ল'ব পাৰিব যদি এপ্লাই কৰিব বিচাৰে মোক ভিডিঅ'ত কমেন্ট কৰিব সো আপোনাক কিন্তু ধুনিয়াকৈ 9টা স্কিমৰ বিষয়ে জনাই দিলো যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি এপ্লাই কৰিব পাৰিব যদি নকৰে তেনে ক্ষেত্ৰত নাই সো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহলে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক আৰু সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থ্যাংক ইউ জয় আই অসম